হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি কেইবাদিনেই হ'ল মানে এটাও ভিডিঅ' আপলোড কৰা নাই। ভিডিঅ' নিদিয়াৰ বেলেগ একো কাৰণ নাই, ক'তো যোৱা মেলা হোৱা নাই আৰু দুদিনমান কি বাহিৰে বাহিৰে মানে ধৰ ভিডিঅ' দিওঁ, সেইকাৰণে ভিডিঅ' দিয়া নাই। আৰু বাকী আজি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ, যিহেতু মানে মোবাইলে চোবাইলে দেখিয়ে আছোঁ মানে ঘৰতে বনোৱা মানে চাবোন আৰু আমাৰ ওচৰৰ বৌহঁতেও বনাইছে। কিন্তু চাবোনটো মানে এটাই মই বনাবলৈ বিচাৰিছোঁ, এইকাৰণে চাবোনটো কিন্তু মানে উপকাৰী হয়, কিন্তু এইকাৰণে হয় মানে মই মুখত চাবোন নলগাওঁ হা, কিন্তু যেতিয়াৰ পৰা মানে আমাৰ ওচৰৰ বৌ দুগৰাকীয়ে মানে বিকিছিলেহি, তেতিয়া মানে মই এনেই চাবোন অকণমান লগাই মেলি চালোঁ, কিন্তু মোৰ স্কিনটো মানে যিটো মানে চাবোন লগালে মোক খজুৱাই ধৰ এলাৰ্জি টাইপৰ হৈ যায়, কিন্তু এইটো হোৱা নাই। মানে ভাবিছোঁ ঘৰতে যদি প্ৰস্তুত কৰোঁ আৰু আপোনাক সকলোখিনি দেখুৱাই থাকিম আৰু স্কিন লগাই ভিডিঅ'টো চাই থাকিব। আৰু লগতে আমাৰ ঘৰলৈ আজি এজন আলহী আহিব, সকলোখিনি দেখুৱাই থাকিম ক'ৰ হয় কি হয়। ঠিক আছে, তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। এতিয়া চাবোনখিনি প্ৰস্তুত কৰিবৰ বাবে এয়া লৈছোঁ হালধি কেইটকামান, আৰু এইখিনি হৈছে নিমপাত, মহানিমৰ পাত, আৰু এইখিনি হৈছে এল'ভেৰা। এল'ভেৰা ঘৰতে আছিলে, সেইকাৰণে অকণমান জেল অকণ উলিয়াই ল'লোঁ। এইখিনি মানে মিক্সিত পেষ্ট বনাই পিনি ৰসটো দিম ইয়াৰ। পেষ্ট মানে মিক্সিত হেৰি কৰি ল'লোঁ, পিচি পিনি ইয়াৰ ৰসটো উলিয়াই ল'লোঁ, পূৰা ৰেডি হৈ গ'ল। আৰু লগতে ইয়াত মানে মই অকণমান সুগন্ধিৰ কাৰণে তেল মিহলাইছিলোঁ, সেইকাৰণে অকণমান হেৰি লাগিছে। এতিয়া পূৰা মানে অলপ সৰহকৈ কাটি লৈছোঁ, আমাৰ মানে অকণমান বস্তুটো মই সৰহকৈ বনাম, কেনেকুৱা হয় নাজানো আৰু দেই। টুকুৰা কৰি লৈছোঁ, তেতিয়া গলি ভালকৈ সোনকালে গলিব আৰু কাটিবলৈ কিন্তু বহুত ধুনীয়া। আৰু অকণমান দি দিছোঁ, তাৰপিছত আকৌ ট্ৰাই কৰিব লাগিব। সৰু সৰুকৈ পিচ কৰি ল'লোঁ আৰু এতিয়া মানে পানীখিনি অলপ গৰম কৰি লৈছোঁ, তাতে এতিয়া ইয়াতে এইখিনি দি দিম। এতিয়া গলিবলৈ দি দিম। পূৰা মানে গলি গৈ আছে আৰু অলপ অলপ বাকী আছে। এইখিনি পূৰা মানে একদম গলি যাব লাগিব। তাৰপিছতহে যোনখিনি মানে বনাই থৈছোঁ, মানে হালধি, নিমপাত আৰু আপোনাৰ এল'ভেৰা, সেইখিনি পিছতহে দিব পাৰিম। এইখিনি হোৱাৰ পিছত এতিয়া তাৰ মিশ্ৰণখিনি দিয়াৰ পিছত কালাৰটো এনেকুৱা আহিছে, চাওক কালাৰটো বহুত ধুনীয়া আহিছে। এতিয়া অকণমান লৰাই মই তাত বাকি দিম। যিহেতু মই মানে ধৰ চাবোন থোৱা মানে হেৰি ট্ৰেখন নাই, কিনা নাই, সেইকাৰণে ইয়াতে থ'ম বুলি ভাবিছোঁ। আৰু প্ৰথম ট্ৰাই কৰিম, যিহেতু পিছলৈ যদি ভাল হয় তেতিয়া আকৌ আনিম। এইখিনিলে নুজুৰিলেগৈ, মানে কম হ'ল। গোটেইখিনি যদি দিয়াহেঁতেন এই তিনিটালে হ'লহেঁতেন। হ'ব বাৰু, একো নাই, আকৌ বনাম। এতিয়া এইখিনি 40 মিনিট বা এঘণ্টা মানে কিমান সময় থৈ দিম আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া ফ্ৰিজৰ পৰা ওলোৱাৰ পিছত চাবোন ৰেডি। ইমান ধুনীয়া ধুনীয়া হৈছে নহয়, একদম মানে এইডোখৰ বহুত ধুনীয়া হৈছিলে।
খালি ইয়াত মানে এইটো আপোনাৰ মিক্সিত মাৰোঁতে নিম পাতৰ টুকুৰাবোৰ অকণমান হেৰি হৈ গ'ল। ভাল লাগে দেখিবলৈ, ধুনীয়া লাগিছে দেখিবলৈ। ইয়াকে মাতিছিলোঁ ভাত খাবলৈ, আমাৰ মানে লগতে কাম কৰা হয় আৰু হয়নে? কেনেকুৱা লাগিছে? বহুত দেৰি কৰিলা যে তুমি আহোঁতে মেলোতে? ছাৰৰ ঘৰত যাওঁতে দেৰি হ'ল আকৌ। খোৱা দিয়া, বনাই অথনিৰ পৰা ৰখি খোৱা, খাই দিয়া এতিয়া খাব লাগে আৰু এতিয়া মানে পূৰা আৰম্ভ কৰিবহে লাগে আৰু পূৰা খাই মেলি আজৰি হৈ ল'লোঁ। আজৰি হৈ পিনি ভাবিছোঁ বোলো অকণমান আপোনালোকক যিহেতু কৈছিলোঁ যে আলহী বুলি তাকে খোৱালোৱেই, আৰু লগতে কৈ দিওঁ সি মানে মই য'ত কাম কৰোঁ তাতে তাতেও কাম কৰে, আৰু তাক মানে সদায় মই ভাত খাবলৈ যোৱা মাতি কিন্তু সময় নাপাওঁ। আজি ভাবিলোঁ সময়টো অকণ মিলিলে তাক ভাত খাবলৈ মাতি দিলোঁ আৰু খাই বৈ আজৰি হৈ ল'লে। সি এতিয়া আমাৰ দুয়োটাই মানে হেৰি কৰিছে, কঁঠাল পাৰিছে, দাঁতত অকণ লাগি দিছেগৈ, আৰু মায়ে মানে পূৰা লেপটপত চিনেমা লগাই দিছোঁ, লেপটপত পূৰা চিনেমা চাই আছে। ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি বাৰু। যদি আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।